কি খবৰ আশা কৰিছো আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে থামলিনটো দেখি ইতিমধ্যে আপোনালোকে গম পাইছে হয় মই মেনস্ট্ৰুৱেল কাপৰ ওপৰতে আজি আপোনালোকক কবলৈ আহিছো সম্পূৰ্ণ এক বছৰ মই মেনস্ট্ৰুৱেল কাপটো ব্যৱহাৰ কৰি চালো আৰু ব্যৱহাৰ কৰাৰ পাছত ইয়াক মই কি ধৰণে মানে উপকৃত হৈছো তাৰে বিষয়ে আজি আপোনালোকৰ আগত কবলৈ আহিছো আহকচোন ভিডিওটো আৰম্ভ কৰো মই এতিয়া আপোনালোকক প্ৰথমে কবলৈ ওলাইছো মেনস্ট্ৰুৱেল কাপ কি মেনস্ট্ৰুৱেল কাপটো হৈছে মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা সৰু এটা কাপ 7ত অসুবিধা হৈছিল মানে তুলনি হৈছিল আৰু প্ৰথম মাহেকীয়া হৈছিল মাহেকীয়াৰ সময়ত মানে কাপোৰ ব্যৱহাৰ কৰিছিল আৰু কাপোৰ ব্যৱহাৰ কৰাৰ ফলতটো গম পাইছে কেনেকুৱা ধৰণৰ যিসকলে আজিৰ দিনতো কাপোৰ কোনো ব্যৱহাৰ হয়তো নকৰে সকলোৱে আজিকালি ষ্টেফি ব্যৱহাৰ কৰে আজিকালি সময় বহুত পৰিৱৰ্তন হৈছে গতিকে আজিকালি সকলোৱে হয়তো ষ্টেফি ব্যৱহাৰ কৰে কিন্তু সেই সময়ছোৱাত যেতিয়া মানে এই মেনস্ট্ৰুৱেল কাপৰ লগত যেতিয়া মই সেই সময়ৰ মানে কাপোৰ ব্যৱহাৰ কৰাৰ কথা ভাবো নহয় মোৰ মানে এতিয়াও মানে একদম গাৰ নুম মানে একদম হিয়ৰি উঠে আৰু মানে কেনেকুৱা দিন আছিলে মানে কাপোৰবিলাক বিছনা চাদৰ এখন মায়ে ফালি দিয়ে সেইবিলাককে সৰু সৰু ভাঁজ কৰি পিনে তেনেকে লগাই পিনে পিন্ধো সৰু তেতিয়া ক্লাছ 7 মানত মানে অসুবিধা হৈছো খুব মানে চঞ্চল ঘূৰি ফুৰো মানে কেতিয়াবা পেনৰ পৰাই ওলাই যায় কাপোৰখনকে তো তেনেকুৱা দিনো পাৰ কৰিছো মানে আৰু সেই কাপোৰ মানে কাপোৰত তেজ ডখৰ তেজ যেতিয়া ওলাই আহে সেইবিলাক ধোৱা সফা কৰা ইচ্ছাম মানে আমি যেহেতু নাৰীসকলৰ লগত এইবিলাক হৈয়ে থাকে গতিকে মই এইটো কথা মুকলিকে মানে কৈছো ধৰক আকৌ সেই কাপোৰবিলাক জেউৰাত মেলা ৰ'দতো ভালকে মেলিব নোৱাৰি অকমান জেকা ঠাইত মেলা ভালকে নুশুকালেও আকৌ জাপি মেলি সন্ধিয়া হোৱাৰ আগতে জাপি মেলি হেৰিয়াত ভৰাই থৈ দিয়া পলিথিনত ভৰাই থৈ দিয়া তো তেনেকুৱা টাইমত মানে কি মানে কেনেকুৱা মানে ব্যৱহাৰ কৰিছিলো আৰু সেই কাপোৰ থকা দিনত দেই আৰু তেতিয়া যে কিমান মানে কঁকালৰ বিষ পেটৰ বিষ বেমাৰ আজাৰ ভাল যে তাৰ ওপৰঞ্চি একো নহল আৰু কাপোৰ ব্যৱহাৰ কৰাৰ ফলতো যে কিমান ছোৱালী মানে ইমান ভয়ংকৰ বেমাৰ হৈছিলে সেই সময়ত এতিয়া মানে ফেচবুক হোৱাটছআপ বিলাকৰ পৰাহে গম পাইছো মানে ইউটিউব বিলাকৰ পৰা গম পাইছো যিহেতু এতিয়া মোবাইল আহিলে তাৰ পাছতে যেতিয়া ষ্টেফি ব্যৱহাৰ কৰিলো প্ৰায় মেট্ৰিক দিয়ালৈকে চাগে মই কাপোৰে ব্যৱহাৰ কৰিছো তাৰ পৰা হাই ছেকেণ্ডাৰী যেতিয়া পালো মোক খুব ভাল বান্ধৱী এগৰাকীয়ে মোক ভালকে বুজাই মেলি তাই কলে যে কাপোৰ ব্যৱহাৰ কৰাতকে কৰবি মানে ষ্টেফি ব্যৱহাৰ কৰিবা ষ্টেফি ব্যৱহাৰ কৰাৰ পিছত মানে এনেকুৱা ভাল তাই খুব ধুনীয়াকে কয় আৰু তোমাৰ যে ইমান কঁকালৰ বিষ হৈ থাকে পেটৰ বিষ হৈ থাকে তুমি এনেকুৱা লেতেৰা কাপোৰ লগোৱাৰ কাৰণে ষ্টেফি ব্যৱহাৰ কৰিবা এনেকে বুলি কয় আৰু তাৰপিছত তাইৰ কথা শুনি পেলাই ষ্টেফি ব্যৱহাৰ কৰো মাহঁতে মানে গালি দিয়ে এইবিলাক কৰ কি লগাই থাকো এইবিলাক দামো তেতিয়া বেছি ন আৰু মানে ধৰক নতুন মাহঁতে কাপোৰ ব্যৱহাৰ কৰি অহা কাপোৰে ব্যৱহাৰ কৰে মানে তেনেকুৱা ধৰণৰ তাৰপিছত ষ্টেফিটো তেতিয়া মানে ব্যৱহাৰ কৰো চাইজ নাজানো কাৰণে সৰু লওঁ লিক হয় কিবা হয় পেচাব কৰিব লওঁতেও মানে কিবা আৰু মানে গোন্ধ আকৌ ডখৰকে ওলাই থকা সেইবিলাকো মানে অনুভৱ কৰিব পাৰো ব্লাড বিলাক যেতিয়া অলপ মানে গোটাকে ওলাই তো মানে ষ্টেফি ব্যৱহাৰ কৰি ইমানকে কমফৰ্ট নহৈছিলো দেই তাৰপিছতে যেতিয়া লাহে লাহে গম পালো যে ষ্টেফি বিলাকৰ বিভিন্ন ধৰণৰ সাইজ আছে এক্সেল এম আকৌ ৰাতি শোৱা নাইট পেডো আছে ডে পেডো আছে তেনেকুৱা ধৰণৰ বিভিন্ন কোৱালিটিৰ চাই পেনে মানে তাৰ দামৰ সৈতে ষ্টেফি বিলাক আছে সেইবিলাক ব্যৱহাৰ কৰিও মানে তেনেকে যেতিয়া ব্যৱহাৰ কৰিলো সেই একেটাই আৰু দিয়কচোন খালি আপুনি আৰু কাপোৰ ষ্টেফিটো ধুব নালাগে খুলি পেনে সফা কৰি পেনে পলিথিনত ভৰাই জ্বলাই দিব পাৰে বা পেলাই দিব পাৰে তেনেকুৱা ধৰণৰ তথাপিও আৰু মানে লিক হৈ থাকে পেচাব পৰিলেও মানে গম পায় দেখি থাকিবলগীয়া হয় মানে বৰ যন্ত্ৰণাদায়ক মানে আৰু দেই সেই সময়ছোৱাত তাৰ পাছতে মই ফেচবুকত তাৰপৰা মই যেতিয়া গুৱাহাটীলৈ আহিলো 2017ৰ কথা তাৰ পাছতে তেতিয়া লাহেকে মানে ফেচবুকত মানে মেনস্ট্ৰুৱেল কাপৰ বিষয়ে মই অলপকে পঢ়িব পালো তাৰপিছত 2018-19 চন মানত মই মেনস্ট্ৰুৱেল কাপৰ বিষয়ে এটা ভাল পোষ্ট পালো তাতে মানে এটা গ্ৰুপত নাৰীৰ গ্ৰুপত খুব ধুনীয়াকৈ লিখা আছিলে এগৰাকী মানুহে মানে মেনস্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰি তাই কি ধৰণৰ সুফল লাভ কৰিছে কেনেকে মানে তাই একদম মানে নিজকে মেণ্টেলি আৰু ফিজিকেলি তাই কি ধৰণে মানে তাই
মানে ষ্ট্ৰং হ'ব পাৰিছে মেনষ্ট্ৰুৱেল কাপ এটা ব্যৱহাৰ কৰি তাৰ ওপৰত লিখিলে তাৰপিছতে মোৰ আৰু এগৰাকী বা ৰাজশ্ৰী বা বুলি ৰাজশ্ৰী য়োগাৰ ক্লাছৰ তাই এগৰাকী টিচাৰ ৰাজশ্ৰী বায়ু মানে ওমেন্স ডেত এটা মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে তেওঁ পোষ্ট শ্বেয়াৰ কৰিছিলে আৰু সেই পোষ্টটো মানে তেওঁ কেনেকে লগাব লাগে কি তেওঁ সুফল পাইছে সেইখিনি লিখিছিলে হা তেতিয়া মই বা সুধিলো বা কেনেকুৱা কওকচোন তাই ক'লে যে তুমি এনেকা চাই চাই পিনে ব্যৱহাৰ কৰিবা আৰু মই বোলে এনেকে ভিতৰত ভৰাই দিলে বিষাব নেকি কিবা হ'ব নেকি নহয় তোমাৰ বয়স অনুযায়ী সাইজ আছে তেনেকে লগাব পাৰিবা এমাজনতো পাবা ফ্লিপকাৰ্টতো পাবা তাৰ পাছতে মই বিভিন্ন ধৰণৰ ইউটিউবত ভিডিঅ' চালো মই মানে হাইৰাণ হৈ গৈছো মানে মানুহবিলাকে ইমান মানে ভিডিঅ' মানে বিশেষকৈ ছোৱালীবিলাকে মানে ডাক্তৰ বিলাকেও মানে পেটছতকে যে মেনষ্ট্ৰুৱেল কাপটো ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত মানে ইমান মানে ভিডিঅ' আছে আৰু ছোৱালী বিলাকে মাইকী মানুহ বিলাকে ধৰক সেইটো ব্যৱহাৰ কৰি কি ধৰণৰ সুফল লাভ কৰিছে তাৰ বিষয়ে ইমান ধুনীয়াকে মানে ভিডিঅ' বিলাক বনাইছে শুনি মানে বহুত ভাল লাগিলে তাৰপিছতে মই এমাজনৰ পৰা মেনষ্ট্ৰুৱেল কাপটো মই অৰ্ডাৰ কৰিলো সেইটো আছিলে চিৰোনা কোম্পানীৰ আৰু এইটো লিখিছে ইয়াতে পেট ফ্ৰী পিৰিয়ডছ menstrual cup, no rashes, leakage or odor. 8 and 10 hours protection, economical. Size medium, 1 cup. এইটো চাব দেই ইমান ধুনীয়া মানে বেগ এটাত অকমানি সৰু বেগ এটাত সোমাই থাকে আৰু এতিয়া মই আপোনালোকক কাপটো দেখাইছো এইটো কাপ দেখিছেনে এইটো চাওক কি ধুনীয়া মানে মৰম লগা এটা সৰু কাপ এই কাপটো মই তাতে অৰ্ডাৰ কৰিলো এইটোৰ দাম হৈছে 399 আৰু এইটো আপোনালোকে আচৰিত খাব মেনুফেকচাৰ ডেট মানে মে 2021 বেচ বিফৰ এপ্ৰিল 2036 2021 চনৰ পৰা মই 2036 চনলৈকে এইটো ব্যৱহাৰ কৰিব পাৰিম আৰু ইয়াৰ দাম হৈছে মাত্ৰ 399 সম্পূৰ্ণ 10 বছৰলৈকে আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে 399তে পেজ কিনিলেতো তেনেকে আৰু ধৰক এটা পেজ তেটো আজিকালি পেজ বিলাকৰো দাম আৰু মানে কোৱালিটি চাইটো আৰু মানে বেলেগ দাম আৰু এটা পেডে মানে একো নহয় মেন্সৰ দিনত নহয় জানো যদিকে আপোনাৰ অভাৰফ্লো হয় তেতিয়া তাৰ পাছতে মই এইটো ব্যৱহাৰ আনি পেনে মই ভিডিঅ' বিলাক চালো তাৰ পিছত মই ভাবিলো যে এওক মানে মই খুব কওঁ আৰু আগতে মানে মেন্স নহলে মানে মই ভগৱানক ধন্যবাদ দি থাকো হে ভগৱান মানে মই মেন্স নহলে হয় আৰু দিয়া 2 মাহ 3 মাহলৈকে নহলেও মই ভালেই পোৱা নিচিনা মানে যেহেতু মোৰ ইৰিগুলাৰ কিন্তু এইটো হোৱাৰ পিছত মানে এনেকুৱা ইমান ভাল লাগে মানে মাহে হবলৈ মন যায় মানে মোক কয় তুমি যদি ইমান ভাল পাইছা এটা ফেচবুকত ইউটিউবত তুমি ভিডিঅ' কৰি দিয়া তাৰ পাছতে মই এইটো সম্পূৰ্ণৰূপে 1 বছৰ দিন ব্যৱহাৰ কৰি আপোনালোকৰ বাবে এই ভিডিঅ'টো মই বনালো এতিয়া কওঁ এই মেনষ্ট্ৰুৱেল কাপটো আপোনালোকে ব্যৱহাৰ কৰি কি ধৰণে সুফল লাভ কৰিব পাৰিব পেজ যদি ব্যৱহাৰ কৰো আমি যতে ততে পেচাব কৰিব নোৱাৰো পেচাবৰ লগতে আমাৰ ব্লাড যায় কিন্তু মেনষ্ট্ৰুৱেল কাপটো যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহলে আপোনালোকে মানে কবাত যদি গৈ আছে ৰাস্তাটো পেচাব কৰিব লাগে তাতো কৰিব পাৰে মানে ইভেন যেহেতু কাপটো ভিতৰত সোমাই যায় পেচাবৰ ৰাস্তা আৰু মানে মেন্স অহা ৰাস্তাটো বেলেগ গতিকে পেচাব কৰিলেও মানে ব্লিডিং নাহে মানে ব্লিডিং খিনি সদায় সেই কাপটোতে এবজৰ্ব হৈ থাকে মানে লিক নহয় সেকেন্ড কথাটো আপোনালোকে যদি পেজ ব্যৱহাৰ কৰে তেতিয়াহলে আপোনালোকে মানে পেচাব কৰিবলৈ যোৱা হওক লেট্ৰিন কৰিবলৈ যাওঁতে হওক আপোনালোকে মানে ব্লিডিং খিনি দেখি থাকে কিন্তু মেনষ্ট্ৰুৱেল কাপটো ব্যৱহাৰ কৰিবলৈ আপুনি পেচাব কৰক লেট্ৰিন কৰক যিয়ে কৰক মানে ব্লাড খিনি নাহে বাবে সেইকাৰণে মানে মেনষ্ট্ৰুৱেচন নিচিনাই নালাগে তাৰ কাৰণে কি হয় মানে নিজকে বহুত চফা লাগে অসুবিধা যেন হোৱাই নাই তেনেকুৱা ধৰণৰ লাগে আৰু মানে মনটো ভাল লাগি থাকে আৰু কি মনটো ভাল লাগি থাকিলে নিশ্চয় আমাৰ দেহাটো ভাল হৈ যায় ঠিক সেই ধৰণৰ কথা 3 নম্বৰতে আপোনালোকে পেজ বা কাপোৰ লগাই পেনে কেতিয়াও পানীত নামিব নোৱাৰে কিন্তু মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰি পেনে আপোনালোকে পানীটো নামিব পাৰে সাঁতুৰিব পাৰে পানীত নামি মাছ ধৰিব পাৰে বা অন্য কিবা তেনেকুৱা ধৰণৰ সুইমিং পুলতো একদম বিন্দাস মনে নামিব পাৰে তেনেকুৱা ধৰণৰ 4 নম্বৰতে মানে ধৰক পেজ ব্যৱহাৰ কৰাৰ ফলত আমি কি কাপোৰ পিন্ধিম মানে কিবা কাপোৰ পিন্ধিলে লিক হৈ যাব নেকি পিছফালে ওলাই যাব নেকি তেনেকুৱা ধৰণৰ লাগে নহয় জানো মানে লিক হ'ব নেকি কিন্তু মেনষ্ট্ৰুৱেল কাপটো যদি আপুনি ব্যৱহাৰ কৰে যিকোনো ধৰণে কাপোৰ পিনক শৰ্ট পিনক লং পিনক হোৱাইট পিনক বেলেগ কাপোৰ পিনক মানে নো টেনচন মানে একদম লিক যিহেতু নহয় সেইবাবে এইটো মানে মেনষ্ট্ৰুৱেল কাপটো খুবেই ভাল আৰু এটা মই কওঁ মেনষ্ট্ৰুৱেল কাপটো ধৰক মানে কিমান সময় লগাই থব লাগে
মেনষ্ট্ৰুৱেল কাপটো আপুনি যদি আপোনাৰ অভাৰফ্ল' ব্লিডিং হয় তেতিয়াহ'লে আপুনি 3 পৰা 4 ঘণ্টা আপোনালোকে ব্যৱহাৰ কৰিব লাগে। তাৰ পাছতে 3-4 ঘণ্টাৰ পিছত বাহিৰলৈ উলিয়াই আনি তেজখিনি পেলাই পিনে গৰম পানীৰে ভালকে ধুই পিনে আকৌ ব্যৱহাৰ কৰিব পাৰে। কিন্তু যেতিয়া এইটো উলিয়াব বা সুমিয়াব তেতিয়া হাতখন ভালকে চাবোনেৰে ধুব আৰু সুমুৱাই লোৱাৰ পাছতো আপোনালোকে ভালকে হাতখন ধুব। এইটো কথা কেতিয়াও নাপাহৰিব, হাতখন ধোৱাৰ পাছতহে ভিতৰত ভৰাব বা ভিতৰত উলিয়াব। আৰু যদি কমকে যায় তেতিয়াহ'লে আপোনালোকে 5-6 ঘণ্টাও থব পাৰে। ইয়াততো মানে 8 পৰা 10 ঘণ্টা। মোৰ যিহেতু অভাৰফ্ল' সেইবাবে মই 3-4 মানে মই 5লৈকে নথওঁৱে আৰু তেনেকুৱা মানে 3 দিনলৈকে মই 3 বা 4 ঘণ্টালৈকে থওঁ, চেঞ্জ কৰো, ধুও, আকৌ পিন্ধো, তেনেকুৱা ধৰণৰ। তাৰপিছতে এতিয়া মেনষ্ট্ৰুৱেল কাপটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিব। পেচাব বা লেট্ৰিন কৰাৰ মানে পজিশ্যনত বহি ল'ব, বহি পিনে মেনষ্ট্ৰুৱেল কাপটো বিভিন্ন ধৰণৰ ভাঁজ আছে, আপোনালোকে তাতে এখন কাগজ থাকে তাতো দেখিব, নহলে ইউটিউবতো বহুত ভিডিঅ' আছে। তো ভাঁজ কৰি পিনে আপোনালোকে ভিতৰত ভৰাই দিব, ভৰাই পিনে ধৰি থাকিব নালাগে, এৰি দিলে টপকে মেল খাই যায় মানে। তাৰ পাছতে যেতিয়া উলিয়াওতে যিডাল মানে লাঠি মানে এডাল হেৰি থাকে, মই এডাল দেখাইছো ৰ'ব 1 মিনিট। যিডাল থাকে জোঙাডাল, আপোনালোকে যেতিয়া উলিয়াব তেতিয়া অকণমান আঙুলিটো ভৰাই দিলে এডাল টাচ হবই মানে হাতত, সেইডালে দিয়ে লাহে লাহে এনেকে টানি পিনে আকৌ অকণমান এনেকে মানে পুশ কৰি পিনে এনেকে উলিয়াই দিব। সিমানেই আৰু, বেলেগ আৰু একো নাই মানে। সিমানখিনিয়ে মানে আপোনালোকে কৰিলে হ'ব। আৰু মই আকৌ এবাৰ কলো, এইটো যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া গৰম পানীৰে ধুব দেই, সেইটো মানে কেতিয়াও আপোনালোকে নাপাহৰিব, ঠাণ্ডা পানীৰে নুধুব, পৰিষ্কাৰ পানীৰে ধুই পেনেহে আপোনালোকে আকৌ পিন্ধিব। আৰু এটা মানে মই আপোনালোকক ইয়াৰ সুফল কওঁ, মই যিটো মানে বেছিকে ভাল পালো কি জানে নাই, মোৰ যেতিয়া মানে বাচ্ছাটো জন্ম হল, জন্ম হোৱাৰ পাছতে যিহেতু 2019 জন্ম, মই এইটো ধৰক 2021 মানতে মই লৈছো, এতিয়া 22। তো মানে কি হল, তেতিয়া মানে জন্ম হোৱাৰ পাছতে যদি মই এইটো পালোহেঁতেন মানে মই এতিয়া তেনেকুৱা নালাগে, তথাপিও যে 1 বা 2 বছৰৰ পিছত মই এইটো পালো, সেয়ে মই ভগৱানৰ ওপৰত ধন্যবাদ দিওঁ। মানে বাচ্ছা গাখীৰ খাই থাকে, নতুন মাক, নিজকে চিজিল কৰিব নোৱাৰো, তাৰ ওপৰঞ্চি মানে অসুবিধা, ব্লিডিং গৈ থাকে, গাখীৰ খুৱাব নোৱাৰো, মানে কেনেকুৱা অশান্তি, মানে কেনেকুৱা লেতেৰা লাগে মানে গাখীৰ খুৱাই থাকিবলৈও মানে। কিন্তু এইটো যেতিয়া মানে লগাই মেলি থৈ দিওঁ, মানে চফা হৈ থাকে, অসুবিধা হোৱা নিচিনা নালাগে, তাকো মানে ধুনীয়াকে খুৱাব পাৰো, একো ফিলেই নহয়। তো সেই বস্তুটোৰ কাৰণে কিন্তু মই এইটো খুবেই ভাল পালো দেই। যিসকলে নতুন মাক হৈছে সেইসকলে কিন্তু এই বস্তুটো লগালে আপোনালোকে নিজে গম পাব, যিহেতু মানে নতুনকে মাক হলে আৰু আকৌ অসুবিধা হলে কেনেকুৱা লাগে আৰু বাচ্ছা থাকিলে, মেণ্টেলিও মানে বহুত মানে মানসিকভাৱে বহুত মানে ভাগি পৰা যায়। গতিকে মেনষ্ট্ৰুৱেল কাপটো যদি আপোনালোকে সেইখিনি সময়ত ব্যৱহাৰ কৰে তেতিয়াহ'লে মানে বাচ্চাক গাখীৰ খুৱাবলৈ, তেহেঁতক চাবলৈও মানে এটা মানে শক্তি পোৱা নিচিনা লাগে। আৰু মেইন কথাটো হৈছে মাহেকীয়াৰ সময়ত সদায় আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। এই কাপটো যিহেতু লগোৱাৰ পিছত ব্লাডটো মানে নেদেখো, আমি উলিয়াই থকা নাহে মানে, সেইকাৰণে নিজকে বহুতেই চফা নিচিনা লাগে। গতিকে ইমানখিনিয়ে। আৰু যদি মই কিবা পাহৰি গৈছো তেতিয়াহ'লে কমেণ্টছত আপোনালোকে সুধিবচোন, মই নিশ্চয় ক'ম। ভিডিঅ'টো বেছি আৰু দীঘলীয়া নকৰোৱেই, তাৰ বাবে যদি বেছি দীঘলীয়া হৈছে আপোনালোকে ক্ষমা কৰিব, কাৰণ এইখিনি কথাটো ক'বই লাগিব। গতিকে আজিলৈ আহো, ক্ষমা কৰিব। আজিলৈ আহো, আজি মেনষ্ট্ৰুৱেল কাপৰ বিষয়ে আপোনালোকৰ আগত এটা ধুনীয়া ৰিভিউ দিলো। যদি ভাল লাগিছে বুলি ভাবে তেতিয়াহ'লে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ পৰিয়ালৰ বন্ধু বান্ধৱী যোন আছে তেওঁলোককো শ্বেয়াৰ কৰিব। সঁচাকে কিন্তু মেনষ্ট্ৰুৱেল কাপটোৱে যে মোৰ জীৱনটো মানে বহুত চেঞ্জ কৰি দিলে দেই। এতিয়া মানে ভগৱানক কৈ আছো ন, প্ৰাৰ্থনা কৰি, ভগৱান মেন্সটো মানে হোৱাই দিয়া, মানে একদম লগৰী আৰু মানে মোৰ মাহেকীয়াৰ সময়ত মানে মোৰ একদম এইটো মানে বিৰাট ধুনীয়া লগৰী আৰু। ঠিক আছে, হ'ব দিয়ক, অকমান ধেমালিও কৰিলো আপোনালোকৰ সৈতে নহয়, হ'ব বাৰু দিয়ক, আজিলৈ আহিছো, তেতিয়াহ'লে বাই বাই।